মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আটায়ে মৰম লবা আজি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস পাঠটিৰ প্ৰথম অধ্যায়টো আমি আলোচনা কৰিম তোমালোকক আজিৰ ক্লাছটোলৈ স্বাগতম জনাইছো আজি আমি দশম শ্ৰেণীৰ প্ৰথম অধ্যায় বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই পাঠটিৰ আমি তিনটা টাইপৰ কোৱেশ্চন আলোচনা কৰিম প্ৰথম আমি 15টা মান এমসিকিউ আলোচনা কৰিম লগতে অতি চমু প্ৰশ্ন উত্তৰ তাৰ পিছত আমি চমু প্ৰশ্ন উত্তৰ বিলাক আলোচনা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বলা আমি এমসিকিউ আলোচনা কৰো ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা আছিল ক স্বামী দয়ানন্দ সরস্বতী স্বামী বিবেকানন্দ ঈশ্বরচন্দ্র বিদ্যাসাগর রাজা রামমোহন রায় ইয়ার শুদ্ধ উত্তরটো হব খ স্বামী বিবেকানন্দ ইয়ার পিছৰ প্ৰশ্নটো হল ইউনাইটেড বেঙ্গল ফোর্স কেতিয়া স্থাপিত হৈছিল 1904 চনত 1905 চনত 1906 চনত আৰু 1907 চনত ইয়াৰ শুদ্ধ উত্তৰটো হব খ 1905 চনত ইয়াৰ পিছৰ প্ৰশ্নটো হল 1906 চনত মুসলিম লীগ গঠন কৰাত সহায় কৰা ব্ৰিটিছ শাসক কোন ক লৰ্ড হেষ্টিংছ খ লৰ্ড কাৰ্জন গ লৰ্ড কৰ্ণৱালিছ ঘ লৰ্ড মিন্টু উত্তৰ হ'ব ঘ লৰ্ড মিন্টু ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল স্বদেশী আন্দোলনৰ সময়ত কোনে বন্দে মাতৰম ধ্বনি প্ৰচাৰ কৰিছিল ক লাল বাল পাল ত্ৰয়ী খ মহাত্মা গান্ধী গ নেতাজী সুভাষ চন্দ্ৰ বসু ঘ চন্দ্ৰশেখৰ আজাদ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক লাল বাল পাল ত্ৰয়ী ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল স্বৰাজ আমাৰ জন্মগত সত্য আৰু আমি তাক পামেই উক্তিটো কাৰ ক বাল গংগাধৰ তিলক খ মহাত্মা গান্ধী গ প্ৰফুল্ল চন্দ্ৰ ৰায় ঘ ৰবীন্দ্ৰনাথ ঠাকুৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক বাল গংগাধৰ তিলক ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বস্ত্ৰ প্ৰতিষ্ঠান গঢ়ি তুলিছিল বেঙ্গল প্ৰতিষ্ঠান স্বদেশী ভাণ্ডাৰ স্বদেশী বস্ত্ৰ প্ৰতিষ্ঠান বেঙ্গল বস্ত্ৰ উদ্যোগ ইয়াৰ উত্তৰ হ'ব খ স্বদেশী ভাণ্ডাৰ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী কোন খ্ৰীষ্টাব্দত কাছাৰ ইংৰাজৰ অধীনলৈ যায় 1834 খ্ৰীষ্টাব্দত 1827 খ্ৰীষ্টাব্দত 1832 খ্ৰীষ্টাব্দত 1831 খ্ৰীষ্টাব্দত চাৰিটা অপচন দিয়া আছে তাৰ মাজৰ পৰা শুদ্ধ অপচনটো হ'ল শুদ্ধ উত্তৰটো হ'ল গ 1832 খ্ৰীষ্টাব্দত ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোন চনত মুসলিম লীগ গঠন কৰা হৈছিল ক 1905 চনত খ 1906 চনত গ 1901 চনত আৰু ঘ 1907 চনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ 1906 চনত বন্দে মাতৰম গীতটোৰ ৰচক কোন আছিল ক ৰবীন্দ্ৰনাথ ঠাকুৰ খ শৰৎচন্দ্ৰ গ বঙ্কিমচন্দ্ৰ চেটাৰ্জী ঘ লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ বঙ্কিমচন্দ্ৰ চেটাৰ্জী ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বন্দিনী ভাৰত নাটকখনৰ লেখক কোন ক হেমচন্দ্ৰ বৰুৱা খ অম্বিকাগিৰি ৰায়চৌধুৰী গ ভূপেন্দ্ৰনাথ দত্ত ঘ আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ অম্বিকাগিৰি ৰায়চৌধুৰী ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল যুগান্তৰ পত্ৰিকাখনৰ সম্পাদক কোন আছিল লক্ষ্মীনাথ বেজবৰুৱা ভূপেন্দ্ৰনাথ দত্ত অম্বিকাগিৰি ৰায়চৌধুৰী আৰু আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ ভূপেন্দ্ৰনাথ দত্ত নেক্সট কুৱেশ্যন কোনজন ব্যক্তিক ব্ৰিটিছ চৰকাৰে নাইটহুড উপাধি দিছিল শৰৎচন্দ্ৰ বঙ্কিমচন্দ্ৰ ৰবীন্দ্ৰনাথ ঠাকুৰ প্ৰফুল্ল চন্দ্ৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ ৰবীন্দ্ৰনাথ ঠাকুৰ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল ইয়াৰ অপচন দিয়া আছে কাছাৰ কলকাতা শিলং আৰু ঢাকা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ ঢাকা স্বদেশী আন্দোলনৰ সময়ত কোনখন কাকত প্ৰকাশ হৈছিল ক অৰুণোদয় খ বাঁহী গ যুগান্তৰ ঘ বন্দিনী ভাৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ যুগান্তৰ বংগ বিভাজনৰ কাৰ্যকৰী কেতিয়া হৈছিল 1905 খ্ৰীষ্টাব্দৰ 17 অক্টোবৰত 1904 খ্ৰীষ্টাব্দৰ 15 অক্টোবৰত 1901 খ্ৰীষ্টাব্দৰ 11 অক্টোবৰত 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি আহোঁ বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই পাঠটিৰ অতি চমু উত্তৰৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ এক নম্বৰ প্ৰশ্নটি হ'ল বংগ বিভাজন কোনগৰাকী ভাইসৰয়ৰ শাসনকালত সংঘটিত হৈছিল ইয়াৰ উত্তৰ হ'ব বংগ বিভাজন ভাইসৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত সংঘটিত হৈছিল দুই নম্বৰ প্ৰশ্নটি হ'ল 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল উত্তৰ 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল তিনি নম্বৰ প্ৰশ্নটি হ'ল বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল উত্তৰ 1905 চনৰ 7 আগষ্টত কলিকতাৰ কাছিম বজাৰৰ টাউন হলত অনুষ্ঠিত হোৱা এখন বিশাল জনসভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল চাৰি নম্বৰ প্ৰশ্নটি হ'ল স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল ইয়াৰ আমি উত্তৰ লিখিম স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন ভূপেন্দ্ৰনাথ দত্তই সম্পাদনা কৰিছিল 5 নম্বৰ প্ৰশ্নটি হ'ল বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ইয়াৰ উত্তৰ হ'ব 1906 চনৰ 11 মাৰ্চত বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো গঠন হৈছিল 6 নম্বৰ প্ৰশ্নটি হ'ল বেঙ্গল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল
আমি উত্তৰ লিখিম বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা আছিল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। 7 নম্বৰ প্ৰশ্নটি হ'ল কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। আমি উত্তৰ লিখিম দাদাভাই নৰজিৰ পৌৰোহিত্যত অনুষ্ঠিত কলিকতা অধিৱেশনত 1906 চনত জাতীয় কংগ্ৰেছে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল। আমি উত্তৰ লিখিম 1911 চনৰ 12 ডিচেম্বৰত বংগদেশৰ একত্ৰীকৰণ কৰা হৈছিল। এতিয়া আমি আলোচনা কৰিম চমু উত্তৰৰ প্ৰশ্নসমূহ। 1 নম্বৰ প্ৰশ্নটি হ'ল বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। আমি উত্তৰ লিখিম বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডল হ'ল ঢাকা, চট্টগ্রাম আৰু ৰাজশ্বাহী। 2 নম্বৰ প্ৰশ্নটি হ'ল বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা। আমি উত্তৰ লিখিম লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ বাবে বংগ বিভাজনৰ যুক্তি দিছিল যদিও ইয়াৰ আঁৰত এক গভীৰ ৰাজনৈতিক উদ্দেশ্য লুকাই আছিল। মূল উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰি বংগৰ জাতীয়তাবাদী আন্দোলনক দুৰ্বল কৰা। ঐক্যবদ্ধ বংগক এক বৃহৎ শক্তি হিচাপে গণ্য কৰা হৈছিল আৰু এই বিভাজনেৰে সেই শক্তিক ভাঙি পেলোৱাৰ পৰিকল্পনা কৰা হৈছিল। 3 নম্বৰ প্ৰশ্নটি হ'ল বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল। ইয়াৰ উত্তৰ আমি লিখিম বংগ বিভাজনৰ পৰিণতি হিচাপে জনসভাত সংঘবদ্ধভাৱে বিদেশী বস্তু অৰ্থাৎ বিদেশত প্ৰস্তুত কৰা পণ্য বৰ্জন আৰু স্বদেশী বস্তু অৰ্থাৎ আমাৰ দেশত উৎপাদন হোৱা সামগ্ৰী গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছিল। এই স্বদেশী বস্তুৰ গ্ৰহণ আৰু বিদেশী বস্তু বৰ্জনৰ কাৰ্যসূচীৰ বাবেই এই আন্দোলনটোৱে স্বদেশী আন্দোলন নাম পাইছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল 4 নম্বৰ প্ৰশ্নটি হ'ল স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। আমি উত্তৰ লিখিম স্বদেশী আন্দোলনৰ সময়ত ছাত্ৰ সমাজক আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ বংগ চৰকাৰে কাৰ্লাইল জাননী অৰ্থাৎ কাৰ্লাইল চাৰ্কুলাৰ জাৰি কৰিছিল। ইয়াৰ প্ৰতিবাদত ছাত্ৰসকলে চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰে আৰু তেওঁলোকৰ বাবে জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰে। ফলস্বৰূপে জাতীয় শিক্ষা পৰিষদ 1906 চনত গঠন হয় আৰু ইয়াৰ অধীনত বহুতো জাতীয় বিদ্যালয় আৰু মহাবিদ্যালয় স্থাপন কৰা হয়। ইয়াৰ ভিতৰত বংগ জাতীয় মহাবিদ্যালয় আৰু বেংগল টেকনিকেল ইনষ্টিটিউট অন্যতম আছিল যিটোৱে ভাৰতত জাতীয় শিক্ষাৰ ভেটি শক্তিশালী কৰিছিল। এতিয়া আহোঁ 5 নম্বৰ প্ৰশ্নটিলৈ স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল। আমি উত্তৰ লিখিম স্বদেশী আন্দোলনৰ সময়ত আত্মশক্তি বিকাশৰ মানসিকতাৰে বংগদেশত জাতীয় শিল্প কাৰখানা গঢ়ি তোলাৰ এক অনুকূল পৰিৱেশৰ সৃষ্টি হৈছিল। স্বদেশী সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱাত বিভিন্ন কুটিৰ শিল্প যেনে সূতা কটা কল, তাঁতশাল, চাবোন, চেনি, জুইশলা আদিৰ কাৰখানা গঢ়ি উঠিছিল। ইয়াৰ লগতে জাতীয় বেংক আৰু বীমা কোম্পানীও স্থাপন হৈছিল। আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে বেংগল কেমিকেলছ আৰু জামছেদজী টাটাই লৌহ শিল্প কাৰখানা স্থাপন কৰিছিল যিয়ে ভাৰতৰ উদ্যোগ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিছিল। 6 নম্বৰ প্ৰশ্নটি হ'ল স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্য গ্ৰহণ কৰিছিল বা কাৰ্যসূচী গ্ৰহণ কৰিছিল। উত্তৰ স্বদেশী আন্দোলন দমন কৰিবলৈ ব্ৰিটিছ চৰকাৰে বিভিন্ন দমনমূলক নীতি গ্ৰহণ কৰিছিল। তেওঁলোকে উদাৰপন্থী নেতাসকলক হাতৰ মুঠিত ৰাখিবলৈ বিভিন্ন উপাধি পদক আৰু পদ যাচিছিল। আনহাতে আন্দোলনকাৰীসকলৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হৈছিল। ছাত্ৰসকলক আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ কাৰ্লাইল জাননীৰ দৰে নিৰ্দেশনা জাৰি কৰা হৈছিল। চৰকাৰে মুছলমানসকলক বিভাজনৰ সপক্ষে আনিবলৈ ঢাকাৰ নবাব চলিমুল্লাৰ জৰিয়তে মুছলিম লীগ গঠনত উচতনি দিছিল। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। উত্তৰ স্বদেশী আন্দোলনৰ 3টা উল্লেখযোগ্য ফলাফল হ'ল জাতীয় সাহিত্যৰ বিকাশ। আন্দোলনৰ পটভূমিত দেশপ্ৰেমমূলক কবিতা, গীত, নাটক আৰু প্ৰবন্ধই সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। জাতীয় শিক্ষাৰ প্ৰসাৰ চৰকাৰী শিক্ষানুষ্ঠান বৰ্জনৰ ফলত বহুতো জাতীয় বিদ্যালয়, মহাবিদ্যালয় আৰু কাৰিকৰী শিক্ষানুষ্ঠান গঢ় লৈ উঠিছিল। স্বদেশী শিল্পৰ উত্থান বিদেশী সামগ্ৰী বৰ্জনৰ ফলত দেশীয় শিল্প উদ্যোগ যেনে বস্ত্ৰশিল্প, চাবোন, জুইশলা আদিৰ দ্ৰুত বিকাশ হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা। উত্তৰ স্বদেশী আন্দোলনৰ 3টা গুৰুত্বপূৰ্ণ অৱদান হ'ল গণ আন্দোলনৰ শিক্ষা। এই আন্দোলনে ভাৰতবাসীক গণ আন্দোলনৰ জৰিয়তে অধিকাৰ সাব্যস্ত কৰাৰ ৰাজনৈতিক শিক্ষা দিছিল। স্বৰাজৰ দাবী এই আন্দোলনৰ জৰিয়তে জাতীয় কংগ্ৰেছে পোনপ্ৰথমে 1906 চনত স্বৰাজৰ দাবী উত্থাপন কৰিছিল। নাৰীৰ অংশগ্ৰহণ এই আন্দোলনে ভাৰতীয় নাৰীক ৰাজনৈতিক আন্দোলনলৈ উলিয়াই আনিছিল আৰু তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে সংগ্ৰামক নতুন শক্তি প্ৰদান কৰিছিল। চমু টোকা লিখা 1 নম্বৰ টোকাটো লিখিব দিছে চমু টোকা লিখিব দিছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। আমি ইয়াৰ উত্তৰ লিখিম এনেকৈ স্বদেশী আন্দোলনত কবিগুৰু ৰবীন্দ্ৰনাথ
ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভূমিকা আছিল অপৰিসীম তেওঁৰ লেখনী আৰু গীতৰ জৰিয়তে বংগবাসীক একত্ৰিত হ'বলৈ আহ্বান জনাইছিল বংগ বিভাজন কাৰ্যকৰী হোৱাৰ দিনা তেওঁৰ আহ্বানতে ৰাখী বন্ধন উৎসৱ পালন কৰি হিন্দু মুছলমানৰ মাজত সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰা হৈছিল তেওঁৰ আমাৰ সোণাৰ বাংলা গীতটোৱে পিছলৈ বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা লাভ কৰে জাতীয় শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ইয়াৰ নেক্সট টোকা লিখিব দিছে মাৰ্গাৰেট এলিজাবেথ নোবেল ভগিনী নিবেদিতা আমি উত্তৰ লিখিম আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা মাৰ্গাৰেট এলিজাবেথ নোবেল যি স্বামী বিবেকানন্দৰ শিষ্য আৰু ভগিনী নিবেদিতা নামেৰে পৰিচিত স্বদেশী আন্দোলনৰ এক অন্যতম প্ৰেৰণাৰ উৎস আছিল তেওঁ ভাৰতীয় যুৱক যুৱতীসকলক জাতীয় আন্দোলনত জপিয়াই পৰিবলৈ আৰু দেশীয় শিল্পৰ জৰিয়তে স্বনিৰ্ভৰশীল হ'বলৈ উৎসাহিত কৰিছিল তেওঁ অৱনীন্দ্ৰনাথ ঠাকুৰৰ বংগমাতা ছবিখনক ভাৰত মাতা ৰূপে তুলি ধৰি জাতীয় চেতনা জাগ্ৰত কৰাত সহায় কৰিছিল ব্ৰিটিছসকলে তেওঁক ইংৰাজৰ অন্যতম দুৰ্দান্ত আৰু বিপজ্জনক বিৰোধী বুলি গণ্য কৰিছিল 3 নম্বৰ চমুটুকা লিখিব দিছে নবাব সলিমুল্লাহ ঢাকাৰ নবাব সলিমুল্লাহ বংগ বিভাজনৰ সময়ৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি আছিল ব্ৰিটিছ চৰকাৰে তেওঁক ব্যৱহাৰ কৰি পূৰ্ববংগৰ মুছলমানসকলক বিভাজনৰ সপক্ষে আনিবলৈ চেষ্টা কৰিছিল লৰ্ড কাৰ্জনে তেওঁক কম সুদত এক বৃহৎ পৰিমাণৰ ঋণ দি হাত কৰিছিল সলিমুল্লাহৰ নেতৃত্বতে 1906 চনৰ 30 ডিচেম্বৰত ঢাকাত সৰ্বভাৰতীয় মুছলিম লীগ নামৰ ৰাজনৈতিক দলটোৰ জন্ম হৈছিল যাৰ উদ্দেশ্য আছিল ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমানসকলৰ অনুগত্য বৃদ্ধি কৰা আৰু তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে এই পাঠ্যৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন ইয়াৰ আমি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিলো তোমালোকে গোটেই প্ৰশ্নবিলাক মনত ৰাখাৰ কাৰণে দুবাৰ তিনিবাৰকে ৰিপিট কৰিবা লাগিলে ভিডিওটো পজ কৰি তোমালোকে প্ৰশ্ন উত্তৰখিনি লিখি লবা আৰু যদি আজিৰ ভিডিওটো তোমালোকে ভাল পাইছা বা তোমালোকৰ কিবা কামত আহিছে তেতিয়াহলে নিশ্চয় লাইক কৰিবা আৰু যদি কিবা ক'বলগীয়া থাকে মই আশা কৰিম তোমালোকে মোক কমেন্টত জনাবা তোমালোকে কিবা কমেন্ট কৰিলেহে মই ইয়াৰ পৰা তোমালোকৰ অসুবিধাখিনি বুজি পাম বা তাৰ ওপৰত কেনেকৈ সমাধান দিব লাগে মই চেষ্টা কৰিম সদায় মই তোমালোকৰ লগত আছো তোমালোকৰ ভাল হওক তোমালোকৰ মংগল হওক আৰু পৰীক্ষাত ভাল নম্বৰ অৰ্জন কৰা পৰীক্ষাত ভাল মাৰ্ক আনিব পাৰা যাতে তাৰ কাৰণে মই সদায় চেষ্টা কৰো আশা কৰো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে আগলৈও তোমালোকে এনে ধৰণৰ ভিডিও পাই থাকিব পাৰা আৰু যেহেতু তোমালোকৰ এবাৰ ক্লাস 10ৰ কাৰণে আগত তোমালোকৰ পৰীক্ষা আহি আছে সেইকাৰণে ভালকে পঢ়িবা মোৰ ফালৰ পৰা তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ ভিডিওটো এতে সামৰি দিলো ধন্যবাদ